29 ডিসেম্বৰ পিকনিক নেখালে জানো হ'ব ৰাইজ পিকনিকৰ বতৰ যিহেতু আপোনালোকে খাইছে নাই বাৰু আমি আহি গলো দেই খাবলৈ লগৰ কেইজনী হৈতে তাকো স্কুলীয়া লগৰ কি মস্তি কৰিছো এফালে চানা টানা খাইছো তাৰ পাছত কেক ব্ৰাউনি বনাই আনিছিলো মই এফালে গাখীৰ চাহ তেনেকৈ আমি খাই ললো তাৰ পাছত এফালে কেৰাহী পাতি দিলো যেহেতু মোৰ ভাগত পৰিছে মাংস বনোৱা সেইকাৰণে কেৰাহীখন পাতি এফালে টেঙা অকমান খাই ললো তাৰ পাছত চিকেন বনাবলৈ লাগি গলো নহয় হাতে কামে এফালে চাওকচোন চিকেনখিনি কেনেকুৱা হৈছে জনাব দেই কমেন্ট কৰিব ঘৰত বনাই থকা হয় পিকনিকত এবাৰ প্ৰথম কিন্তু খাবলৈ ভালে হৈছিল বুলি কৈছে লগৰ কেইজনে এফালে চাব দেই চিকেনখিনি কালাৰটো চাওক ধুনীয়া হৈছে নে মোৰ মতেতো ধুনীয়াই লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব তাৰ পাছত খাই মেলি এফালে যাবলৈ ওলালো স্কুটিত পুৰা বেগে চেগে স্কুটি ভৰি গৈছে আজি মোৰ তেন্তে 2024 টো আজিৰ পৰা বাই বাই